প্ৰেমত পৰিছো তোমাৰ। সেই বতাহজাক হ'বলৈ বিচাৰো, যি স্নিগ্ধ পুৱাটিক তোমাক চুই যায়। সেই পদপস্থি হ'বলৈ বিচাৰো, যি তোমাৰ নুপুৰৰ শব্দত সাৰ পায়। পিতায়ে তাইক পাহৰিবলৈ কৈছিল, পিছে আদেশ পালন হৈছে নে নাই পিতায়েনো কেনেকৈ জানিব? মৰমবোৰ জুখিবলৈ পিতায়েনো ক'ত যন্ত্ৰ বিচাৰি পাব? আয়ে কৈছিল, তই মোক বেছি ভাল পাৱ নে তাইক? মই অবাক হৈ পৰিছিলোঁ। শৈশৱৰ দৰে মই অবাক হৈ পৰিছিলোঁ, যেতিয়া বহুতেই মোক কোলাত লৈ সুধিছিল, আয়ে বেছি মৰম কৰে নে পিতাই? এনে প্ৰশ্নবোৰ সৃষ্টি হয় কিয়, যাৰ কোনো উত্তৰেই নাই? কেৱল ভাবি ভাবিয়েই চকু পানীবোৰ ডিঙিৰে সোমাই আৰু অন্তকোষবোৰত ঠাই লয়।